Assalamualaikum, good morning everyone. কি খবৰ আপোনালোক সকলোৰে? মই ৰাতিপুৱা সময়ত উঠিলোঁ। তাৰপিছতে মই হাত মুখ ধুই পেলাই বোলো ক্লিপ এটা লৈ লওঁ। বাপেক জীয়েক শুই আছে। তাৰপিছতে মই বনাবলৈ ল'লোঁ ব্ৰেড আমলেট। ভণ্টি যিহেতু আজি আমাৰ ঘৰতে আছিলে, তাই স্কুল যাব যে, তাকে নাস্তা মই ব্ৰেড আমলেট বনাই খোৱালোঁ। এয়া ভণ্টি, তাই ৰেডি হৈ আছে। চুলি তুলি বান্ধি দিলোঁ, তাৰপিছত ক্ৰীম অকণ লগালে। তাৰপিছতে তাই যাবলৈ ল'লে যে, ছোৱালীও উঠিলে শুৱাৰ পৰা। তুমি স্কুল যাব নেকি? বেয়া কৰি আছে, মাহীহঁত স্কুলত যাব যে, তাই খেলিবলৈ কোনো নাই, সেইকাৰণে। এয়া কিমান মৰম দেখিছেনে? তাৰপিছতে মাহীহঁত ওলাই গ'ল স্কুললৈ বুলি। থেংক ইউ। এয়া হ'ল ৰাতিপুৱাৰ সময়কণৰ ভিডিঅ'কণ, আৰু মই দুপৰীয়াৰ ভিডিঅ'কণ যদি দিব লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব।